বন্ধুসকল, মই পিংকু বৰগোহাঁই আপোনালোকক পিংকু লাইফলৈ স্বাগতম জনাইছোঁ। অসম আমাৰ ৰূপহী গুণৰো নাই শেষ, ভাৰতৰে পূৰ্ব দিশত সূৰ্য উঠা দিশ। 1228 খ্ৰীষ্টাব্দত স্বৰ্গদেউ চাওলুং চুকাফাই আহি চৰাইদেউ, গড়গাঁও আৰু যোৰহাটত ৰাজধানী স্থাপন কৰিছিল। ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ স্বৰ্গদেউসকলৰ দিনতেই নিৰ্মাণ কৰা হৈছিল। অৰুণাচল, নাগালেণ্ড, মিজোৰাম, মণিপুৰ, ত্ৰিপুৰা আৰু মেঘালয় বৰ অসমৰ অংশ আছিল। ব্ৰিটিছসকল আহি অসমত প্ৰথমতে চাহ খেতি কৰিছিল। অসমৰ চাহ পৃথিৱীৰ বিখ্যাত বুলি জনাজাত। স্বৰ্গীয় সুধাকণ্ঠ ভূপেন হাজৰিকা সেতু ধলা শদিয়াত নিৰ্মাণ কৰা হয়। ই হ'ল পৃথিৱীৰ বৃহৎ নদীৰ দলং। এই নদীখন ব্ৰহ্মপুত্ৰৰ ওপৰত অৱস্থিত। কাজিৰঙা উদ্যানখন এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত। বৃহৎ নদীদ্বীপ মাজুলী আৰু সৰু নদীদ্বীপ উমানন্দ অসমতেই আছে বুলি ক'ব পাৰি বা আছে। বিহু অসমৰ জাতীয় উৎসৱ। ৰঙালী বিহু, কঙালী বিহু আৰু ভোগালী বিহু ই অসমৰ প্ৰাণস্বৰূপ। পৃথিৱীৰ ভিতৰত আটাইতকৈ পুৰণি তেল শোধনাগাৰটো অসমৰ ডিগবৈত আছে। ই ভাৰতৰ ভিতৰত 4 নম্বৰ স্থানত পৰে। মহাবাহু ব্ৰহ্মপুত্ৰ নদীখন বহল প্ৰায় 10 কিলোমিটাৰ হোৱাৰ বাবে এখন বৃহৎ নদী। অসমৰ প্ৰাকৃতিক সৌন্দৰ্য অতি মনোমোহা। অসমখন দুটা ভাগত বিভক্ত কৰা হৈছে। 1 নম্বৰ ব্ৰহ্মপুত্ৰ উপত্যকা, 2 নম্বৰ বৰাক উপত্যকা। মানাহ অভয়াৰণ্য পশু পক্ষীৰ বাবে বিখ্যাত। গুৱাহাটী হ'ল অসমৰ মূল বাণিজ্যিক কেন্দ্ৰ। ভাৰতৰ ভিতৰত অসমতেই বেছি বাংলাদেশী লোক আছে বুলি সন্দেহ কৰা হয় বা আছে। উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত অসম এখন ডাঙৰ হোৱাৰ বাবে দুখীয়া বুলিও জনাজাত। অসমত প্ৰায় 13% বড়ো সম্প্ৰদায়ৰ লোকে বসবাস কৰে। বড়োসকলে নিজকে এখন পৃথক বড়োলেণ্ড স্থাপন কৰিব বিচাৰে। অসমত সকলো জাতি জনজাতি লোকে বসবাস কৰে। হিন্দু, মুছলমান, খ্ৰীষ্টান, জৈন, শিখ, বুদ্ধিষ্ট আৰু বৈষ্ণৱ ধৰ্মই হ'ল মূল ধৰ্ম। কামাখ্যা অসমৰ অতি প্ৰাচীন মন্দিৰ। সেইকাৰণে নানা জাতি জনজাতি লোক থকা কাৰণে অসমৰ কৃষ্টি সংস্কৃতি বাৰেৰহণীয়া বুলি ক'ব পাৰি। অসমৰ বিষয়ে কৈ শেষ নহয়। শেষত মই জয় আই অসম বুলি কৈ আজি ভিডিঅ'টো পৰিসমাপ্তি ঘটাইছোঁ। ধন্যবাদ।